মৰ্নিং বন্ধুসকল, আজি মই বিশেষ এটা ৰাতিপুৱা আজি বিশেষ এটা ভিডিঅ' আপোনালোকক আগত আজি অৱগত কৰিম। গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো। আজি মই ড্ৰাগছৰ বিষয়ে অকণমান ক'বলৈ আগবাঢ়িছোঁ। গতিকে আপোনালোকে চাব ভিডিঅ'টো, শেষলৈকে চাব। ক'ত কেনেকুৱা কি ঘটিছে, ড্ৰাগছ খাই কি মানুহৰ কিমান ল'ৰা মৃত্যুমুখত পৰিছে, কিমান ল'ৰা খাই বৰবাদ হৈছে। কলেজত পঢ়ি থকা সৰু সৰু ল'ৰা ছোৱালী বহুত বেয়া হৈ গৈছে। গতিকে আপোনালোকৰ আগত আজি অৱগত কৰিম। গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো প্ৰথম পাই। এতিয়া আপোনালোকক অকণমান দেখা লৈছোঁ বৰদুমচাত যিটো ঘটনা হৈছিলে, আপোনালোকক অকণমান দেখা লৈছোঁ, চাই লওক আপোনালোক। থানা পুলিচে লৈ আনিছে সেই মোবাইলটো, কিন্তু বহেন মানক এৰেষ্ট কৰা নাই কৰা। মানুহজনীক পালে, মানুহজনীকো নানিলে। মাইকী পুলিচ গৈছে, সিহঁতি কেলে নানিলে? আমাক সেইটো লাগে। উলিয়াই নানিলে, ওলা ক'লে। পাছত কমিশ্যন দিলে নে কি জানো, পকেটত ভৰাই পিনি গুচি আহিলে। আমাৰ প্ৰশাসনিক যিজন পুলিচ বিষয়া আছে, তেওঁৰ ওপৰত আমাৰ বিশ্বাস আছে। তেওঁ অন্ততঃ এইবিলাকত নাই। তেওঁৰ উপস্থিতিত সেই বিষয়বিলাকে আজি ইয়াতে উত্তৰ দিয়াটো খুব জৰুৰী হৈ পৰিছে। বহেন মানক কিয় এৰেষ্ট কৰা নহ'ব? তেওঁৰ পত্নীক পায়ো মোবাইল লৈ আহিছে, কিন্তু মানুহজন লৈ নাহে থানালৈ। ইয়াতে কিবা এটা বদমাচি 2 নম্বৰী হৈছে, কিবা এটা মিলা মিছা হৈছে। যি ঘৰত বিক্ৰী কৰে আৰু সেই ঘৰত মানুহ বাৰে মটৰচাইকেলত মানুহ হেলমেট পিন্ধি আহে। আমি যদি বৰদুমচা দোকানলৈ আহোঁ হেলমেট নিপিন্ধিলে আমাক পুলিচে ধৰে। কিন্তু লাজ বিক্ৰী কৰা মানুহ যিকেইটা নিবলৈ আহে সিহঁতি হেলমেট পিন্ধি আহে। হেলমেট তেতিয়া সিহঁতক নধৰে। সিহঁতৰ পেক আছে, অচিঅ' পেক আছে আৰু বেলেগ আৰু আছে পুলিচ মানুহ। সিহঁতি সদায় চিভিল ড্ৰেছত পকেটত পইচা ভৰাবলৈ যায়, কিন্তু ডাষ্ট বেচা মানুহক নধৰে। মোৰ ল'ৰা এইবাৰ মোৰ কলেজত পঢ়িব লাগে। মোৰ ল'ৰা নিচাযুক্ত কেন্দ্ৰত মই ধৰি পিনি ভৰাই থৈ আহিছোঁগৈ। এইটো কিমান দুখৰ কথা আপোনালোকে শুনক। থানাৰ পুলিচে ইমান, ইয়াৰ পৰা চাওক আপোনালোক 50 কিলোমিটাৰ হ'ব ইয়াৰ পৰা। ডাষ্ট বিক্ৰী কৰা মানুহ ঘৰটো সিহঁতি কেলে নাযায়? কালি যি ঘৰ মানুহ ঘৰত এই মানুহগৰাকী ঘৰত সোমালেগৈ ডাষ্ট বিক্ৰী কৰা মানুহজনীয়ে। এই মানুহটো মোৰ ভাই হয়। সি মোৰ ঘৰত, মোৰ দোকানত ব্ৰইলাৰ বিক্ৰী কৰে, মাছ বিক্ৰী কৰে। এই মানুহজনীৰ ঘৰত গৈ লৰ মাৰিলে। ছাৰহঁতে গৈ 3টা খালী পালে, পাতৰ টেমা নে কি টেমা পালে আমি দেখা নাই। আৰু মোবাইলটো এই থানাত আছে, সেই মোবাইলটো ফোন আহি আছে সিহঁতৰ। 3টা লাগে, 10টা লাগে, সিমানলৈকে আমি গম পাইছোঁ। সেইজনী মাইকী মানুহ আছে, ইয়াৰ লেডিজ পুলিচ গৈছে, কেলে নানিলে? গীতা পুলিচে গৈছিলে, কেলে নানিলে? আনিব লাগিছিলে মাইকী পুলিচজনী। ল'ৰা হওক যি হওক, ডেলিভাৰী হওক, বিক্ৰী কৰা মানুহক আনি পিনি ইয়াত ভৰাব লাগিছিলে। সেইকাৰণে আমি জাগিছোঁ। নিজৰ ছোৱালীজনীক ইয়াৰ বুলি কৈছে, সি জন্ম দিয়া ছোৱালীক ডাষ্ট বিক্ৰী কৰা মানুহে ইয়াৰ বুলি কৈছে। ইয়াৰ ল'ৰাই, মতা ল'ৰা এটাই আছে। এই মোৰ ছোৱালী নহয় কৰিছে পুলিচৰ আগত। শুনক আপোনালোকে, শুনক পুলিচক কোনকেইটা কৈছিলে শুনক। যদি নহয় সেই মোক দম বেছিহে দিয়ে। আজি ল'ৰা কলেজত পঢ়িব লাগে। মই নিজে হোষ্টেলৰ পৰা নি মই নিচাযুক্ত কেন্দ্ৰত ভৰাই দিছোঁ। তাৰ দেউতাকে নেজানে। 10 দিনৰ পাছত মই দেউতাকক কৈছোঁ যে আপোনাৰ ল'ৰা মই নিচাযুক্ত কেন্দ্ৰত ভৰাইছোঁ। কি কাৰণে ভৰাইছোঁ? মোৰ ল'ৰা ভাল কৰিবলৈ, ভাল সংগঠনত ঘূৰক, ভাল ল'ৰা কলেজত পঢ়ক বুলি মই সেই চিন্তা কৰি নিজৰ জন্ম দিয়া দেউতাকো নেজানে যে মই 10 দিনৰ পাছত কৈছোঁ। যেতিয়া মই হোষ্টেলৰ পৰা বস্তু আনিব লাগে, গাড়ী মাতিছোঁ। দেউতাকে কৈছে কেলৈ গাড়ী মাতিছ? যে মোৰ ল'ৰা মই নিচাযুক্ত কেন্দ্ৰত ভৰালোঁ। তই কেনেকৈ ভৰালি, কেনেকৈ ফোন পালি? মই নম্বৰ লৈ মোৰ ল'ৰাক ভৰাইছোঁ। মই সেনেকুৱাকৈ ভৰাইছোঁ। কি কাৰণে হৈছে? চব ইয়াৰ বৰদুমচা থানা পুলিচৰ কাৰণে হৈছে। সিহঁতি নধৰে। আমাৰ কলেজৰ ওচৰতে 10 ঘৰমান আছে, ইয়াত 10 ঘৰমান আছে, কোনো নধৰে। কিন্তু চিভিল ড্ৰেছত গৈ সিহঁতি যাব, সিহঁতৰ লগত চাহ খাব, কি খাব। এতিয়া চাওক, আগতে হৈছিলে কি, আগতে আমি ড্ৰাগছৰ নামেই শুনিছিলোঁ। আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া আমি ড্ৰাগছৰ একো গমেই নাপাইছিলোঁ। এতিয়া আগতে আমাৰ গাঁৱলীয়া জেগাত একো ড্ৰাগছ একো নাছিলেই, একো ড্ৰাগছৰ নামেই নাছিলে। খালি ড্ৰাগছ বুলি কোৱা শুনো, কিন্তু একো নামে নাছিলে। আজিকালি পূৰা গাঁৱত পূৰা ভৰপূৰ হৈ গৈছে। প্ৰতি তিনিআলিতে গধূলি ড্ৰাগছৰ আড্ডা বহে। ড্ৰাগছ পূৰা খাই পূৰা ফিটিং হৈ থাকে সৰু ল'ৰা ছোৱালীবিলাক। আগতেতো কিতাপ পঢ়িছিলে, আজিকালি চেঙেলীয়া স্কুল কলেজৰ ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ পঢ়া ছোৱালী পূৰা ড্ৰাগছ হ'বলৈ লৈছে। গতিকে বহুত বেয়া পৰিৱৰ্তন, বহুত বেয়া হৈ গৈছে দিনক দিনে। ইমান কঠোৰ চৰকাৰে কঠোৰ কৰিও কিয় হ'ব পাৰিছে? কি কাৰণে হ'ব পাৰিছে? এইবিলাক পুলিচৰ চাল নাই, চৰকাৰৰ চাল নাই নে কি? কেনেকৈ আহিছে ইমানকৈ ড্ৰাগছ যে ইমানকৈ যে আহিছে? কিয় কাৰণে, কি কাৰণে আহিছে? এইবিলাক পুলিচ প্ৰশাসনে সকলো তদন্ত কৰিব লাগে, ভালকৈ চালি জাৰি চাব লাগে। পুনৰবাৰ বৰদুমচা থানা আমি ঘেৰাও কৰিব লগা পৰিস্থিতি হৈছে। আৰু ঘেৰাও কৰিব লগা হোৱাৰ মূল কাৰণটো হৈছে যে এই বৰদুমচা অঞ্চলটোত যি অবাধ নিচাজাতীয় সামগ্ৰী
বিশেষভাৱে ক'ব পাৰি ড্ৰাগছ নামৰ বস্তুবিধৰ কথা বেছিকৈ নাম ল'ব পাৰি। যি ব্যৱসায় চলি আছে, এই ব্যৱসায়বিলাক যে চলি থকাৰ ক্ষেত্ৰত পুলিচ প্ৰশাসনে যে কোনোবাখিনি তেওঁলোকৰ যি হাতোৰা, তেওঁলোকৰ যি দায়িত্ব, এই দায়িত্ববিলাক কোনোবাখিনি কৃপণালী হৈছে। তাৰ বিনিময়ত এই অঞ্চলটোত অবাধ ব্যৱসায়টো চলিছে। এই কথা বতৰাবিলাক গাঁৱৰ সচেতন ৰাইজে বুজি উঠিছে আৰু সেইকাৰণে ৰাইজ ওলাই আহিছে আৰু ইয়াতে ক'বলৈ আহিছে। 2 নম্বৰ কথাটো হৈছে তেওঁলোকে ইতিমধ্যেই ভয় খাই গৈছে যে বিৰাজ মহন্ত নামৰ যিজন কণমানি ল'ৰা, টেকেৰী 9ম মান শ্ৰেণীত পঢ়ি থকা 14 বছৰীয়া ল'ৰাজন যে মৃত্যু হ'ল, তেওঁলোকে ভয় খাইছে যে আহিব লগা ল'ৰাখিনি তেওঁলোকৰ ল'ৰাবিলাকৰ পাল আহি আছে নেকি, আহিব লগা দ্বিতীয়জন তেওঁলোকৰ কোনোবা এজন ল'ৰা হ'ব নেকি বুলি ভয় খাই গৈছে। আৰু সেইকাৰণে ল'ৰাবিলাক তেওঁলোকৰ গাৰ্জেনবিলাক বুজি উঠিছে আৰু আপুনি ওলাই আহিছে। আমি আহিব লগা সময়খিনিত গাঁৱে গাঁৱে সচেতনতামূলক সভাবিলাক দিবলৈ গৈ আছোঁ আৰু 10 দিনৰ সময়সীমা বান্ধি দিছোঁ বৰডুমচা পুলিচ প্ৰশাসনক। যেতিয়ালৈকে তেওঁলোকৰ পবিত্ৰ পদম, তেওঁলোকৰ ভৰিযোৰা সেই গাঁওখন অপবিত্ৰ কৰি ৰখা নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰা ঘৰে ঘৰে গৈ নপৰেগৈ, গাঁওবিলাক পবিত্ৰ কৰিবৰ কাৰণে তেওঁলোকৰ পবিত্ৰ ভৰিযোৰা গৈ নিচা বিক্ৰী কৰা মানুহবিলাকৰ ঘৰত নপৰেগৈ, তেতিয়াহ'লে আমি পুনৰ 10 দিনৰ পিছত ইয়াতে গণতান্ত্ৰিক ইয়াত ইয়াতকৈ বহু বেছি মানুহ লৈ ইয়াতে গণতান্ত্ৰিকভাৱে আন্দোলন হ'ব। আমি এই কথা বতৰাবিলাক ক'বৰ কাৰণে আচলতে বৰডুমচা পুলিচ প্ৰশাসনৰ ওচৰলৈ আহিছোঁ আৰু আমাৰ দাবী আছে। সমান্তৰালভাৱে যোৱাকালিৰ ঘটনাটো ইয়াতে দণ্ডাধীশ মহোদয় ছাৰৰ আগত অৱগত কৰিছে। যোৱাকালি ইয়াৰ পৰা পুলিচ গৈছে, পুলিচ গৈ ড্ৰাগছৰ ধৰিবৰ কাৰণে যি ঘৰত গৈছে তাৰ মহিলাগৰাকী পঠোৱা হৈছে বুলি আমাৰ অভিযোগ কৰিব বিচাৰিছে দেখাসকলে। সমান্তৰালভাৱে তাতে 3টাকৈ ড্ৰাগছৰ কণ্টেইনাৰ যি ভৰাই ৰখা হয় তেনেকুৱা ধৰণৰ কণ্টেইনাৰ পোৱা বুলি ক'ব বিচাৰিছে, সৰু সৰু টেমা। তো এই কথা বতৰাবিলাক তেওঁলোকে অৱগত কৰি গৈছে আৰু মিলা মিছা হোৱা বুলি তেওঁলোকে ক'ব বিচাৰিছে। এই কথা বতৰাবিলাক লোৱাৰ পিছতো দণ্ডাধীশ পৰ্যায়ৰ বিষয়া আছে, SDPO মহোদয় ছাৰ আছেহি। ইমানবিলাক কথা যদি তেওঁলোকে গুৰুত্ব সহকাৰে নলয়, আহিব লগা সময়খিনিত যে 10 দিনৰ পিছত গণতান্ত্ৰিকভাৱে ইয়াতকৈ শক্তিশালী যে আন্দোলন হ'ব, এই কথা বতৰাবিলাক আজি পুনৰবাৰ আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ যোগেদি জনাব বিচাৰিছোঁ। এতিয়া ইমান আন্দোলন কৰিবলগীয়া হৈছে কিয়? কি কাৰণে ইমান আন্দোলন কৰিবলগীয়া হৈছে? আন্দোলন কৰিবলগীয়া হৈছে ড্ৰাগছ ইমানেই বিয়পি গৈছে এই BJP চৰকাৰ দিনত। গতিকে ইমানেই বিয়পিছে, গতিকে চৰকাৰে কি কৰি আছে? চৰকাৰে কি একো মাত পাতিব কি একোকেইটা মানে কৰিব নোৱাৰে নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰি আছে? মুখ্যমন্ত্ৰীয়ে কি কৰি আছে? গতিকে ইমানখিনি হোৱাৰ পাছতো মানুহ মৰি গৈছে, তথাপিতো আৰক্ষীবিলাকে এনেকুৱা ধৰণে পইচা লুটি খাই আছে, যিবিলাকৰ ড্ৰাগছৰ বেপাৰীৰ লগত খাই আছে, মিলিজুলি খাই আছে, টকা ইনকম কৰি আছে। গতিকে চৰকাৰে সেইটো চাবলগীয়া হৈছিলে। পুলিচ প্ৰশাসনে ভালকৈ তদন্ত কৰি সিহঁতক চাকৰি কেঞ্চেল কৰিব লাগে, একেবাৰে ছাছপেণ্ড নহয়, ডাইৰেক্ট কেঞ্চেল কৰিব লাগে। কেঞ্চেল কৰি আৰু লেংটা কৰি ক'ব। যদি ভিডিঅ'টো ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। জয় অসম।